নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ এটা অন্য ভিডিঅ'লৈ। সঁচা ভাল পোৱাৰ এজন ল'ৰাৰ 5টা ডাঙৰ চিন। এজন ল'ৰাই সঁচা ভাল পায় নে নাপায় কেনেকৈ জানিব? প্ৰিয় দৰ্শক, এটা সম্পৰ্ক গঢ় দিয়াটো যিমান কঠিন, কিন্তু ভাঙিবলৈ খুবেই সহজ। সম্পৰ্ক এটাত যদি সততা, বিশ্বাস, সঁচা ভাল পোৱা নাথাকে, তেতিয়াহ'লে সেই সম্পৰ্ক বেছিদিন টিকি নাথাকে। বহু সময়তে দেখিবলৈ পোৱা যায় যে সুন্দৰভাৱে এটা আগবঢ়া সম্পৰ্ক হঠাৎ ছাৰখাৰ হৈ যায়। এনেকুৱা কিয় হয়? প্ৰিয়জনৰ হঠাৎ ইমান ঘৃণা কিয় বৃদ্ধি পায়? তেওঁ ভাল পোৱা কামবোৰ কৰি যোৱাৰ পাছতো, তেওঁ বিচৰাখিনি দিয়াৰ পিছতো কিয় এনেকুৱা হয়? এটা সম্পৰ্ক হঠাৎ থান বান হৈ যোৱাৰ বাবে জগৰীয়া কোন? যিদৰে তেওঁ আপোনাক প্ৰতাৰণা কৰি জগৰীয়া, আপুনিও কিন্তু সিমানেই জগৰীয়া। কাৰণ আপুনি তেওঁক চিনি নাপালে। আপুনি তেওঁৰ সৈতে ইমানখিনি আগবঢ়াৰ পিছতো তেওঁৰ মতলব কি বুজি নাপালে। সেইটোৱে হৈছে আপোনাৰ দুখ। আজিৰ ভিডিঅ'টো কিন্তু অলপ পৃথক, বিশেষকৈ এগৰাকী ছোৱালীৰ বাবে বিশেষ আজিৰ এই ভিডিঅ'টো। কাৰণ এজন ল'ৰাই সঁচাকৈ এগৰাকী ছোৱালীক ভাল পায় নে নাপায় কেনেকৈ গম পাব, সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত কথা পাতিম। এগৰাকী ছোৱালীয়ে তেওঁৰ BFয়ে তেওঁক সঁচাকৈ ভাল পায় নে নাপায় সেই কথা যাতে গম পায়, সেই উদ্দেশ্যৰে আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলো ল'ৰাকে আমি এই ভিডিঅ'টোত সামৰি লোৱা নাই, নিৰ্দিষ্ট কিছু সংখ্যকৰ কথাহে আজি আমি এই ভিডিঅ'টোত কথা পাতিম। যিজনে সঁচা ভাল পোৱা কি বুজি নাপায়, যি এগৰাকী ছোৱালীক প্ৰতাৰণা কৰি এৰি থৈ যায়। বহু ক্ষেত্ৰত দেখা যায় এটা সম্পৰ্কত এগৰাকী ছোৱালীয়ে সঁচা হৃদয়েৰে আগবাঢ়ে যদিও তেওঁ বিশ্বাসঘাতকতাৰ চিকাৰ হয়। তেওঁৰ পৰা সৰ্বস্ব আদায় কৰি আঁতৰি যায় তেওঁ ভাল পোৱাজন। আৰু যাতে কাৰো লগত এনেকুৱা নহয়, কাৰো হৃদয় যাতে থানবান নহয়, তাৰ কিছু প্ৰয়াস কৰিম এই ভিডিঅ'টোত। আচলতে আপোনাৰ BFৰ মতলব আপুনি কেনেকৈ গম পাব? তেওঁ আপোনাক সঁচাই ভাল পায় নে তেওঁৰ উদ্দেশ্য বেলেগ? 5টা এনেকুৱা চিনৰ কথা কওঁ, যিকেইটা জনাৰ পিছত আপোনাৰ BFৰ মতলব আপুনি বুজি পাই যাব। প্ৰিয় দৰ্শক, আপোনালোকে যদিহে এইখিনিলৈকে মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। এই 5টা চিনৰ ভিতৰত প্ৰথম চিনটো হৈছে, যদি আপুনি আন কোনো ল'ৰাৰ সৈতে কথা পাতে বা আন ল'ৰাৰ সৈতে বন্ধুত্ব গঢ়ে, তেতিয়া তেওঁ বহুত বেছি আঘাত পাব। ভিতৰি ভিতৰি তেওঁৰ মনত জ্বলন আৰম্ভ হ'ব। আপুনি তেওঁৰ একমাত্ৰ বন্ধুৰ সৈতেই কথা পাতক লাগিলে, আপোনাক তেওঁৰ বন্ধুৰ পৰা তেওঁ আঁতৰাই আনিবলৈ চেষ্টা কৰিব। আপুনি যদি আন কোনো ল'ৰাক কিবা কথাত তেওঁৰ আগত প্ৰশংসা কৰে, তেতিয়া তেওঁৰ মন উদাস হৈ যাব, মন মাৰি থাকিবলৈ ল'ব। যদি আপোনাৰ লগতো আপোনাৰ BFয়ে মাজে সময়ে তেনেকুৱা কৰিছে, তেন্তে আপুনি বুজি লওক তেওঁ আপোনাক সঁচাকৈ ভাল পায়। যদি আপুনি কোনো ল'ৰাৰ সৈতে বন্ধুত্ব গঢ়িলে বা কথা পাতিলে তেওঁৰ একো গাতেই নালাগে, আপোনাক যদি সহজভাৱে তেওঁ গ্ৰহণ কৰি ল'ব পাৰে, তেতিয়া আপুনি বুজিব যে আপুনি দূৰ হ'লেও তেওঁৰ কোনো গাত নালাগে, তেওঁ আপুনি নহ'লেও সুখী হ'ব পাৰিব। দ্বিতীয় কথাটো হৈছে, যিজন ল'ৰাই আপোনাক দেখা মাত্ৰকে সুখী অনুভৱ কৰে, আপোনাৰ হাঁহি থকা মুখখন দেখিলে তেওঁ মন ভৰি যায় যেন আপুনি অনুভৱ কৰে, বা আপোনাৰ সৈতে পাৰ কৰা সময়খিনিত তেওঁ সুখী হৈ থকা দেখা পায়। আপোনাৰ সৈতে কথা পাতি তেওঁ বৰিং নাপায়। যদিহে আপুনি ফোনত কথা পাতি থাকোঁতে ফোনটো ৰাখিব নিবিচাৰে, যদি আপুনি ফোনটো ৰাখে তেতিয়া তেওঁ দুখ কৰি আপোনাক এৰি দিব নিবিচাৰে, তেতিয়া আপুনি বুজিব যে তেওঁ আপোনাক সঁচাকৈ ভাল পায়। তৃতীয় চিনটো জনাৰ পূৰ্বে অনুগ্ৰহ কৰি আপোনালোকক আকৌ এবাৰ কৈছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তৃতীয় কথাটো হৈছে, যিজন ল'ৰাই আপুনি দুখত থাকিলে বেয়া পায়, আপুনি দুখ কৰিলে আপোনাক ফুচুলাবলৈ মনাবলৈ চেষ্টা কৰে, যিমান দুখ লাগিলেও যিজনক লগ পোৱাৰ লগে লগে বা যাৰ সৈতে কথা পতাৰ লগে লগে আপুনি সকলো দুখ পাহৰি যায়, যাৰ লগত আপোনাৰ নিজকে সুৰক্ষিত অনুভৱ হয়, যি আপোনাৰ ইচ্ছা অবিহনে আপোনাক কোনো কথাতে জোৰ নকৰে, তেওঁ আপোনাক সঁচাকৈ ভাল পায়। কাৰণ মতলবীজনে আপুনি দুখত থাকিলে আপোনাক ফুচুলাবলৈ নিবিচাৰে, আপোনাৰ মন ভাল কৰিবলৈ নিবিচাৰে, বৰঞ্চ আপোনাক খংহে কৰিব বা আপোনাৰ সৈতে কথাই নাপাতিব। এক প্ৰকাৰ যাক লৈ আপোনাৰ মাজে মাজে বিভিন্ন প্ৰশ্নৰ উদয় হ'ব যে তেওঁ আপোনাক ঠগিব নেকি, তেওঁ বাৰু কিবা স্বাৰ্থৰ বাবে আছে নেকি, বা তেওঁ চেলফিছ নেকি। এনে কথা যদি তেওঁৰ কামৰ জৰিয়তে আপোনাৰ মনলৈ আহে, তেন্তে আপুনি বুজিব তেওঁ সঁচাই মতলবী। তেওঁ আপোনাৰ দুখত যিহেতু আপোনাক লগ দিব নিবিচাৰে, আপোনাৰ লগত বহু সময় কথা পাতিলে বৰিং হয়, গতিকে তেওঁ আপোনাক কেতিয়াও সঁচা ভাল পাব নোৱাৰে।
চতুৰ্থ চিনটো হৈছে যিজন ল'ৰাই আপোনাৰ বিষয়ে জানিবলৈ উদ্গ্ৰীৱ হৈ থাকে, যি আপোনাৰ বিষয়ে আনৰ পৰা হ'লেও জনাৰ চেষ্টা কৰে, আপোনাৰ পৰিয়ালৰ বিষয়ে, আপোনাৰ ফিউচাৰ প্লেনৰ বিষয়ে, আপুনি জীৱনত কেনেকুৱা ধৰণৰ সংগী বিচাৰে, আপুনি কি ভাল পায়, কি বেয়া পায় আদি যিজনে জানিবলৈ বিচাৰে, তেওঁ সঁচা অৰ্থত আপোনাৰ লগত এটা সম্পৰ্ক গঢ় দিব বিচাৰে। 5 নম্বৰ চিনটো হৈছে যিজন ল'ৰাই আপোনাক সঁচা অৰ্থত ভাল পাব বিচাৰে, তেওঁ আপোনাক বাৰে বাৰে চাব। যেতিয়া আপোনাৰ সৈতে তেওঁৰ চকুৱে চকুৱে পৰিব, তেতিয়া তেওঁ আপোনাক নেদেখাৰ ভাও ধৰিব। কিন্তু বহু ক্ষেত্ৰত এনেকুৱা নহ'বও পাৰে। গতিকে এনে পৰিস্থিতিত যদি আপুনি কাৰোবাৰ সৈতে আগবাঢ়ে, তাৰ আগতে তেওঁৰ বিষয়ে ভালদৰে জানি লোৱাটো খুবেই জৰুৰী। ভালদৰে চাই চিতিহে আগবাঢ়িব। প্ৰিয় দৰ্শক, আপোনালোকৰ আজিৰ মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় এটা কমেণ্ট কৰি জনাব। আৰু লগ পাম আকৌ অন্য এটা ভিডিঅ'ত। ধন্যবাদ।